পুনৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অঘটন এইবাৰ চিকিৎসক আৰু ৰোগীৰ আত্মীয়ৰ মাজত অভিযোগ প্ৰতি অভিযোগৰ ঘটনা কোন সঁচা কোন মিছা ৰোগীৰ আত্মীয়ৰ মতে চিকিৎসকে প্ৰহাৰ কৰাৰ প্ৰথমে আৰু চিকিৎসকে কয় ৰোগীৰ আত্মীয়ই প্ৰহাৰ কৰা বুলি মোক এক্সৰ মাৰিলে আহি মেলি সেইটো কাৰণে মই কি ডিফেন্সৰ কাৰণে মোৰ লগৰ এটা মানে তেজ বমি কৰিছিলে তো মই তেজ বমি কৰাৰ কাৰণে মই ইমাৰ্জেঞ্চি তাত ভৰালো তো এজনে আহি মেলি মানে আমাৰ 2 নম্বৰ লাইনত আছিলে 2 নম্বৰ লাইনত থাকোঁতে মানে 3 নম্বৰ লাইনটোৰ আমাৰ আগতে ভৰাই দিলে আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে আক্ৰমণকাৰীজনক সোমবাৰে নিশা 10 বজাত আটক কৰে উজ্জ্বল বৰা নামৰ আক্ৰমণকাৰী যুৱকজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ৰেডিঅলজি বিভাগৰ কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ কৰাৰ অভিযোগ ৰোগীৰ আত্মীয় উজ্জ্বল বৰাৰ বিৰুদ্ধে আক্ৰমণৰ ফলত চিকিৎসকগৰাকীয়ে হাতৰ বাউসিত বেয়াকৈ আঘাত পায় চিকিৎসাৰ সময়ত শাৰী পাতি থাকিবলৈ কোৱাক লৈ সৃষ্টি হৈছিল বাকবিতণ্ডাৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে সেইটো কাৰণে মই ডিফেন্সৰ কাৰণে মোৰ লগৰ এটা মানে তেজ বমি কৰিছিলে তো মই তেজ বমি কৰাৰ কাৰণে মই ইমাৰ্জেঞ্চি তাত ভৰালো তো এজনে আহি মেলি মানে আমাৰ 2 নম্বৰ লাইনত আছিলে 2 নম্বৰ লাইনত থাকোঁতে মানে 3 নম্বৰ লাইনটোৰ আমাৰ আগতে ভৰাই দিলে তো ভৰাই দিয়াৰ কাৰণে মই সুধিলো জিটি তো এজনে আহি মেলি জিটি ক'লে সেইযোৰ বাৰু বাদ দিলো তো 2জন ডক্তৰ আহি মেলি ক'লে উস্তাদি ইয়াত মাৰি নাথাকিবি তই ইয়াৰ পৰা ওলা মই ক'লো উস্তাদি মোৰ নাই আমাৰ 2 নম্বৰ থকাটো আৰু 3 নম্বৰটো কেনেকে আহিব পাৰে তাৰপৰা ক'লে যে মানে ঘপচে মোক আহি মেলি এক্সৰ মাৰিয়ে দিলে তাত যদি কেমেৰা আছে কেমেৰাই হেৰি কৰিব মোৰ ফিল্ডত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগজ্যোতিষপুৰ নিউজ লাইভ